বহি লাগিব আপোনাৰ দুখন মগ এখন লৈছোঁ চাহ খাবলৈ গিলাচ এখন কাঁহী ভাত খাবলৈ বাইদেউ কাপোৰ লোৱা বা এটা লৈছোঁ এইটো এটা লৈছোঁ টিফিন বক্স লাঞ্চ চাঞ্চ পেকিং কৰিবলৈ তাৰপিছতে এইটো চেম্পু লৈছোঁ চাৰ্ফ লৈছোঁ চাবোন লৈছোঁ কাপোৰ ধোৱা চাবোন মহ মৰা ধূপ লৈছোঁ মেক্সো কেপেনা তাৰপাছতে এইটো আপোনাৰ জোতা পুলিচ কৰিবলৈ বাট আৰু চেৰি ৰছী কাপোৰ মেলিবলৈ তাৰপাছতে চাবোন বক্স এটা আৰু মোৰ দাড়ি কটা বস্তু আছে আৰু লগতে গুলি বেজি লাগিব তাৰপিছত দাঙিয়া লৈছোঁ আপোনাৰ তিনিটা আৰু আপোনাৰ হৈছে এইটো গাঁৱৰ তিনিটা লৈছোঁ দুটা বগা আৰু এটা হৈছে কালাৰিং আৰু এইটো বগা পিটিৰ কাৰণে লাগিব বগা পেণ্ট হাফ পেণ্ট আৰু দুটা টি চাৰ্ট হাফ চাৰ্ট আৰু বগা বিচনা চাদৰ এখন লাগিব এইখন মই গাঁও মুচিলোঁ তাৰ এখন লৈছোঁ তাৰপাছত আমাৰ মায়ে বোৱা গামোচা দুখন ঘৰতে বোৱা তাৰপিছত এইটো কিনি অনা গামোচা দুখন লৈছোঁ এইটো হাফ পেণ্ট এটা লৈছোঁ আৰু এইটো ট্ৰেক চুট এটা ল'লোঁ আৰু পিন্ধিবলৈ যিকোনো কাপোৰ আপুনি দুযোৰ তিনিযোৰ লৈ যাব পাৰে আৰু এইটো লৈছোঁ আপোনাৰ তুলিখন আৰু লগতে গাৰু তলি এটা ল'লোঁ আৰু কিছুমান বস্তু আছে লাহে লাহে আহি থাকিব ল'ম আৰু বজাৰ কৰি কাটি দিম হ'ব